হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এইটো ভিডিঅ' হৈছে যোৱা দেওবাৰৰ ভিডিঅ' আৰু মানুহজনে খাই হেনো লাই গাহৰি আৰু খৰিচা গাহৰি আৰু কথামতেই কাম। ঠিক তেনেদৰে মই গাহৰিখিনি প্ৰথমতে বইল দি ল'লোঁ আৰু বইল কৰোঁতে অকণমান নিমখ আৰু মই আচলতে নেমু চেপি দিওঁ আৰু ইফালে গাহৰিখিনি বইল হৈ থকা সময়ত এইফালে মই আলু, পিঁয়াজ, আদা, নহৰু আদি সকলোখিনি গোটেইখিনি কাটি ল'লোঁ আৰু মই আজি বনাম আচলতে তেল নিদিয়াকৈ বনাম আৰু মই প্ৰায় গাহৰি তেল নিদিয়াকৈ বনাওঁ আচলতে। এয়া প্ৰথমতে মাংসখিনি দি ল'লোঁ অকণমান, তাৰপিছতে নিমখ অকণ দি পিনে থৈ দিলোঁ আৰু নিমখখিনি দিয়াৰ পিছত আচলতে তেলখিনি খুব ধুনীয়াকৈ সোনকালে তেলখিনি আচলতে বাহিৰ হৈ যায়। ঢাকনখন মাৰি দিব লাগে। ঢাকনখন মাৰি দিয়াৰ পিছত তেলখিনি ওলাই যায় আৰু এই তেলখিনি ওলাই যোৱাৰ পিছতে মই পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছত অকণমান হালধি গুড়ি দিয়াৰ পিছতে আদা, নহৰু, তাৰপিছত জিৰা গুড়ি, ধনিয়া, ৰেড চিলি আদি সকলোখিনি মছলা অকণমান দি পিনে আকৌ ভালদৰে হিলাই পিনে ঢাকন মাৰি থৈ দিলোঁ। এনেদৰে আচলতে গাহৰি মাংসখিনি ভাল হ'লে আচলতে তেল নিদিলেও হৈ যায়, কিন্তু মাংসখিনি যদি ভাল নহয় কিন্তু তেলৰ অকণমান প্ৰয়োজন হয়। পিছে মই আজি মাংসখিনি ভালেই আছিলে, সেই গতিকে তেল দিয়াৰ প্ৰয়োজন নহ'ল আৰু এয়া তাৰপিছতে মই বিলাহী অকণমান দি দিলোঁ। বিলাহী অকণমান দি পিনে ভালদৰে হিলাই পিনে অকণমান সিজিবলৈ দি পিনে আকৌ ঢাকন মাৰি দিলোঁ। তাৰপিছতে এয়া মাংসখিনি সিজিবলৈ দিলোঁ। অলপ দেৰি পিছত এনেদৰে সিজিবলৈ দিয়াৰ পিছতে আকৌ ঢাকনখন যেতিয়া খুলি পিনে চালোঁ, তাৰপিছতে দেখিছোঁ যে মাংসখিনি প্ৰায় হৈছে আৰু ঠিক তেতিয়াই মই দিছোঁ অকণমান খৰিচা আচলতে ঘৰতে বনাই থওঁ। এনেদৰে এবছৰৰ কাৰণে হোৱাকৈ আচলতে খৰিচা ধুনীয়াকৈ এনেদৰে বনাই থৈ দিলে আচলতে গোটেই বছৰটোৰ কাৰণে ধুনীয়াকৈ হৈ যায়। আজি এয়া খৰিচা আৰু গাহৰি মাংস ৰেডি হৈ গ'ল আৰু এইখিনি হোৱাৰ পিছতে আকৌ মই সেইখন কেৰাহীয়ে ধুই পিনে আকৌ কেৰাহীখন পাতি ল'লোঁ। তাতে আকৌ আৰু মাংসখিনি দি দিলোঁ। মাংসখিনি দি পিনে আকৌ নিমখ অকণমান দি পিনে ঢাকনি মাৰি দিলোঁ। তাৰপিছতে যেতিয়া তেল ওলাই গ'ল, সেই তেলখিনি ওলোৱাৰ পিছতে মই পিঁয়াজ, আদা, নহৰু, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আদি সকলোবোৰ দি দিলোঁ আৰু তাৰপিছতে বিলাহী দিলোঁ। বিলাহী, আলু দি দিয়াৰ পিছতে মাংসখিনি অকণমান ভালদৰে সিজিবলৈ দিলোঁ আৰু সিজালৈকে মই অকণমান ব্লেক কফি খাই ল'লোঁ আৰু তাৰপিছতে দেখিলোঁ মাংসখিনি প্ৰায় আপোনাৰ 60-70% সিজিছেই আৰু যেতিয়া ইমানখিনিলৈকে সিজি যায় মাংসখিনি, তাৰপিছতে মই কাটি থৈ দিয়া লাই শাকখিনি তাতে দি দিছোঁ আৰু লাই শাকখিনি আচলতে মাংসখিনি হৈ যোৱাৰ পিছতে অকণমান বাকী থাকিলে লাইখিনি দিলে ভাল লাগে। অকণমান কেঁচা নিচিনা হৈ থাকিলে আচলতে লাই শাকখিনি খাই ভাল লাগে আৰু মই আচলতে তেনেদৰে ভাল পাওঁ খাই। একদম সিজি গ'লে খাই আচলতে ভাল নালাগে আৰু সেই গতিকে মাংসখিনি প্ৰায় হোৱাৰ আগমুহূৰ্ততে মই লাই পাতখিনি দি দিলোঁ আৰু এতিয়া লাই পাতখিনি দি দিয়াৰ পিছতে অকণমান দেৰি ঢাকনখন দি পিনে সিজিবলৈ দিলোঁ আৰু অকণমান দেৰি সিজাৰ পিছতে 5 মিনিট মানৰ পিছতে আজিৰ লাই গাহৰি মাংস ৰেডি হৈ যাব। এতিয়া এয়া চাওকচোন, প্ৰায়খিনি হ'লেই মাংস ৰেডি। এইখিনি অকণমান আচলতে তেল নাই দিয়া। আচলতে যিকোনো বস্তু ছিজনৰ যেতিয়া আৰম্ভ হয় বস্তুটো, তেতিয়া খাই আচলতে বেছি ভাল লাগে। যিহেতু এতিয়া লাই শাকৰ ছিজন আৰম্ভ হৈছে আৰু সেই গতিকে এতিয়া প্ৰথম অৱস্থাত খাই বিৰাটেই টেষ্টি লাগে আৰু এনেদৰে গাহৰি মাংস যিসকলে খায় লাই গাহৰিটো তেওঁলোকৰ অবভিয়াছলি ফেভৰেটেই হয় আৰু এয়া মোৰ আজি দেওবাৰৰ থালিখন ৰেডি হৈ গ'ল আৰু যদি আপোনালোকে এই মোৰ দেওবাৰী থালিখন ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব দেই ৰাইজ। আজিলৈ আহোঁ, বাই।